নমস্কাৰ বন্ধুসকল, আসাম অনলাইন সাৰথি চেনেললৈ আপোনালোকক স্বাগতম। বন্ধুসকল, আজি আমি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাম ৯৬৩৫টা এলপি আৰু এমই নিয়মীয়া পদৰ বাবে যি নিযুক্তি প্ৰক্ৰিয়া চলি আছে সেই সন্দৰ্ভত আজি এখন অফিচিয়েল নটিফিকেশ্যন পাব্লিছ হৈছে। কি আছে এই নটিফিকেশ্যনখনত সকলো কথা ভালদৰে জানিবলৈ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আৰু যদি আপুনি আমাৰ চেনেলটোত নতুন হয় তেনেহলে এনে ধৰণৰ সকলোবোৰ খবৰ সময়মতে পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰক। বন্ধুসকল, আপোনালোকে স্ক্ৰীনত দেখি আছে আজি বিভিন্ন বাতৰি কাকতত প্ৰকাশিত এই অফিচিয়েল নটিফিকেশ্যনখন। ইয়াত প্ৰধানতঃ তিনিটা পইণ্ট কোৱা আছে। প্ৰথমটো হৈছে তৃতীয় মেধা তালিকা আজি অৰ্থাৎ 16 জুলাই 2020 তাৰিখে প্ৰকাশ পাব DEEৰ অফিচিয়েল ৱেবছাইট www.dee.assam.gov.in ত। আপোনালোকে ইতিমধ্যে জানেই যে প্ৰথম আৰু দ্বিতীয় মেধা তালিকা প্ৰকাশ পাইছে, গতিকে তাত নথকা বহুতো প্ৰাৰ্থীৰ নাম আজি তৃতীয় তালিকাত ওলাব পাৰে বুলি আশা কৰিব পাৰোঁ। গতিকে আপোনালোকে নিজৰ নামসমূহ লিষ্টখনত আছে নে নাই ভালদৰে চেক কৰি চাব। দ্বিতীয়তে কোৱা হৈছে যে হিন্দী শিক্ষকৰ আপাৰ প্ৰাইমাৰীত যি পোষ্ট খালী হৈ আছিলে তাত নিযুক্তিৰ বাবে কিছু বেমেজালিৰ সৃষ্টি হৈ আছে, গতিকে সেই পোষ্টসমূহত নিযুক্তি প্ৰক্ৰিয়া বৰ্তমান সময়ত স্থগিত ৰখা হৈছে। আৰু নটিছখনত স্পষ্টভাৱে উল্লেখ কৰা আছে যে পুনৰ ভেৰিফিকেশ্যন হোৱাৰ পিছতহে পোষ্টসমূহ মুকলি কৰি দিয়া হ'ব। বন্ধুসকল, তৃতীয় তথা সবাতোকৈ গুৰুত্বপূৰ্ণ পইণ্টটো হৈছে বহুত প্ৰাৰ্থী এনেকুৱা আছে যিসকলে এলপি আৰু ইউপি বা চেণ্ট্ৰেল টেট আৰু ষ্টেট টেট দুয়োটাতে পাছ কৰিছে, গতিকে তেনে প্ৰাৰ্থীয়ে বিভিন্ন জিলাত একাধিক পদত নাম সন্নিৱিষ্ট কৰিছে। ইয়াত নটিছখনত স্পষ্টভাৱে কোৱা আছে যে তেওঁলোকে এটা পদতহে চিলেক্ট কৰিব লাগিব আৰু ইয়াৰ লিংক 17 জুলাইৰ পৰা 19 জুলাই পৰ্যন্ত উপলব্ধ হ'ব DEE আসামৰ অফিচিয়েল ৱেবছাইটত। গতিকে প্ৰাৰ্থীসকলক নিৰ্দিষ্ট পদটো চিলেক্ট কৰি ল'বলৈ অনুৰোধ জনোৱা হ'ল, যিহেতু সময় মাথো 2 দিন। আৰু নটিছখনত এটা কথা কোৱা আছে যে যদিহে প্ৰাৰ্থীয়ে কোনো এটা পদ চিলেক্ট নকৰে তেতিয়াহ'লে তেওঁক ৰেণ্ডমলি এটা পোষ্টত চিলেক্ট কৰি দিয়া হ'ব। গতিকে বন্ধুসকল, কোনো অফলাইন প্ৰচেছ একচেপ্ট কৰা নহয়, সেয়া নটিছখনত স্পষ্টভাৱে উল্লেখ কৰা হৈছে। সকলো প্ৰাৰ্থীলৈ আমাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভিডিঅ'টো চাই যদি ভাল পাইছে এটা লাইক কৰিব আৰু এনেধৰণৰ সকলো খবৰ সময়মতে পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।